প্ৰতিটো কাহিনীতে কিবা এটা দিয়াৰ চেষ্টা কৰোঁ। গতিকে আহকচোন আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। আজি ৰামৰ ঘৰত বহুত উখল মাখল পৰিৱেশ। ৰাম 6 মাহৰ পাছত বৰ্ডাৰৰ পৰা ঘৰলৈ আহিছিল। ৰামৰ মাকে তাৰ পচন্দৰ খানা বনাইছিল আজি। ৰামক মাকে খুৱাই থাকোঁতে ক'লে, ইমান ক্ষীণাই গলি তই? দিন ৰাতি নোচোৱাকৈ কেৱল সীমা সুৰক্ষাত লাগি থাক, খাবলৈ নিদিয়ে নেকি কামৰ জেগাত তোক? এইটো কথা শুনি ৰামে হাঁহি ক'লে, মা খাবলৈ দিয়ে, কিন্তু দেশ মাতৃৰ চিন্তাত খাবলৈ হুঁচেই নাথাকে। তেতিয়া মাকে আকৌ ক'লে, এতিয়া আহিলি নহয়, 3-4 মাহৰ আগত তোক যাবলৈ নিদিওঁ। কেইদিনমানৰ পাছতেই এইখন ঘৰত নতুন সদস্যও আহিবলগীয়া হৈ আছে। নিজৰ হ'বলগীয়া কেঁচুৱাটোৰ লগত কিছু সময় কটাই যাব পাৰিবি। তেতিয়া ৰামে ক'লে, মা সেইবাবেতো আহিছোঁ, বহুত সমস্যাৰে 1 মাহৰ ছুটী লৈ আহিব পাৰিছোঁ। মালাৰ ভালদৰে ভাল হৈ ল'লে ময়ো নিশ্চিন্ত মনেৰে তাত থাকিবগৈ পাৰিম। নহ'লে মোৰো মনটো ইয়াত আপোনালোকৰ বাবে চিন্তা লাগি থাকিব। এইবাৰ আপোনাৰ আঁঠুৰ অপাৰেশ্যনটো কৰিব লাগিব। আপোনাৰ বহুত কষ্ট হৈছে চলা ফুৰা কৰাত। মাকে তেতিয়া ৰামৰ মুখ লগা ভাঙি ক'ব ধৰিলে, কিমান চিন্তা কৰেও মোৰ ল'ৰাটোৱে। কিন্তু এতিয়া বোৱাৰীৰ এনেকুৱা সময়ত তই তাইৰ কাষত থকাটোহে প্ৰয়োজন। এনেকুৱা সময়ত নিজৰ মানুহজন কাষত থাকিলে মহিলাগৰাকীয়ে বহুত সাহস পায়। এনেও বেচেৰীয়ে এই বিষয়ত একো নকয় বাৰু, কিন্তু অহা সপ্তাহত তহঁতৰ বিবাহ বাৰ্ষিকো আছে। তাইক অলপ বাহিৰলৈ নি তাই ভাল পোৱা কিবা এটা লৈ দিবিগৈ। আৰু এনে সময়ত কিবা কিবি খাবলৈও মন যায়, তাইক সুধিবি আৰু খুৱাই আনিবি। মাকে কোৱাৰ দৰে ৰামে কিছু সময় নিজৰ পত্নীৰ লগত সময় কটাই আকৌ ঘৰলৈ আহিল। কিছু সময় পাছত ৰামলৈ কৰ্ণেল ছাৰৰ ফোন এটা আহে। জয় হিন্দ বুলি কৈ ৰামে যেতিয়াই ফোনটো উঠাই সিফালৰ পৰা কৰ্ণেল ছাৰে কয়, ৰাম, ইণ্টেলিজেন্স বিভাগৰ পৰা খবৰ পোৱা গৈছে যে 26 জানুৱাৰীত সন্ত্ৰাসবাদীয়ে গণতন্ত্ৰ দিৱসৰ পেৰেডত আক্ৰমণ কৰিব। সিহঁতক আমাৰ মাতৃভূমিলৈ অহাত বাধা দিবলৈ দেশৰ সীমা চিল কৰিবলৈ আদেশ আহিছে। সেইবাবে সকলো সৈনিকৰ ছুটী কেঞ্চেল কৰা হৈছে। তুমি যিমান হয় সোনকালে আহি নিজৰ কৰ্তব্যত অগ্ৰসৰ হোৱাহি। জয় হিন্দ বুলি কৈ ৰামে ফোনটো ৰাখিলে। ৰামৰ মুখৰ ৰং দেখিয়েই মাক আৰু পত্নীয়ে সকলো বুজিব পাৰিছিল যে ৰামৰ ছুটী কেঞ্চেল হৈছে বুলি। এনেকুৱা প্ৰথমবাৰ হোৱা নাছিল। প্ৰায়ে কিবা নহয় কিবা কাৰণত ছুটী কেঞ্চেল হয়, নতুবা ছুটীয়ে নাপাইছিল। বোৱাৰী মালাক উদাস দেখি শাহুমাকে তাইক সাহস দি ক'লে, এজন সৈনিকৰ পত্নী হৈ এনেদৰে উদাস নহবা। মাক পত্নী দুয়োগৰাকীয়ে মিলি ৰামৰ বিদায়ৰ বাবে প্ৰস্তুতি কৰিলে। ৰামে শীঘ্ৰেই সীমাত গৈ নিজৰ কৰ্তব্যত যোগদান কৰিলে। 2 দিনমানৰ পাছত মাজনিশা যেতিয়া ৰাম আৰু তেওঁৰ সংগীসকলে সীমাত পহৰা দি আছিল, হঠাতে তেওঁলোকে নিজৰ আশে পাশে ঠাইসমূহত অলপ প্ৰতিক্ৰিয়া হোৱা যেন অনুভৱ কৰিলে। যেতিয়া চালে দেখা পালে যে কিছু লোকে নিজৰ পিঠিত বেগ লৈ সীমাৰ ফালে লাহে লাহে আগবাঢ়ি আহিছে। ৰামে একেৰাহে তেওঁলোকৰ গতিবিধিৰ ওপৰত চকু ৰাখি আছিল। যেতিয়াই তেওঁলোক আগবাঢ়ি আহিলে তেতিয়া আমাৰ সৈনিকে গুলীচালনা কৰিব ধৰিলে। ৰামে দেখে যে তেওঁলোক খুব বেছি 4-5 জনমানহে হ'ব। ইমান কম সংখ্যক মানুহে মনে মনে সীমা পাৰ কৰে বিনা কোনো গুলীবৰ্ষণ নকৰাকৈ। ৰামে তেওঁলোকৰ ৰণশৈলী বুজি পালে আৰু সেই স্থানৰ পৰা আঁতৰি আহি কিছু দূৰলৈ দূৰবীণেৰে চায় আৰু দেখে যে অন্যফালে কমচে কম 50-60 জনমান মানুহ পিঠিত বস্তু বান্ধি চুচৰি চুচৰি সীমা পাৰ কৰিবলৈ চেষ্টা কৰি আছে। ৰামে নিজৰ লগত এজন সৈনিক লৈ সেইফালে যাব ধৰে। অলপ ওচৰ পাই দেখে যে সেই ব্যক্তিসকলৰ পিঠিত অধিক মাত্ৰাত বিস্ফোৰক জাতীয় সামগ্ৰী বন্ধা আছিল, যি নেকি বহুত সংখ্যক বিনাশ কৰিব পাৰিব। ৰামে শীঘ্ৰেই নিজৰ লগত ৰখা হেণ্ড গ্ৰেনেডেৰে তেওঁলোকৰ ওপৰত আক্ৰমণ চলাই দিলে। সেই সন্ত্ৰাসবাদীসকলে এই আক্ৰমণৰ কিঞ্চিত মানো অনুমান নাছিল। হঠাতে হোৱা আক্ৰমণৰ বাবে ভয় খাই তেওঁলোকেও নিজৰ ফালৰ গুলীবৰ্ষণ কৰিবলৈ ধৰিলে। ৰাম আৰু তেওঁৰ লগৰ সৈনিকজন বহুত আঘাতপ্ৰাপ্ত হ'ল। কিন্তু ৰাম আৰু সংগী সৈনিকজনে এটা ডাঙৰ বিস্ফোৰণ কৰি সন্ত্ৰাসবাদীসকলৰ সকলো বস্তু নষ্ট কৰি দিলে। যিসকল সৈনিক আগৰ ঠাইত গুলীবৰ্ষণত লাগি আছিল, ইমান এটা ডাঙৰ বিস্ফোৰণ দেখি তেওঁলোকে আচৰিত হৈ উঠিল। সূৰ্যোদয় হোৱাৰ পাছত যেতিয়া সেই ঠাই পৰ্যবেক্ষণ কৰে তেতিয়া সৈনিকসকলে বুজিলে যে কেনেদৰে শত্ৰুৱে দেশৰ সন্ত্ৰাসৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু ৰাম আৰু তেওঁৰ সংগীজনে শত্ৰুৰ মনৰ ইচ্ছাত চেঁচা পানী ঢালিলে। পাছদিনা ৰামৰ ঘৰৰ বাহিৰত মানুহৰ ভিৰ দেখা পোৱা গ'ল। জাতীয় পতাকাৰে মেৰিয়াই ৰামৰ ভিতৰত কিয় গুচি গ'ল।
বহুত ভাগ্যৱান আপোনাৰ সন্তান। ডাঙৰ হ'লে গৌৰৱেৰে ক'ব, মোৰ দেউতা দেশৰ কাৰণে শ্বহীদ হ'ল। বন্ধু বান্ধৱীসকল, আমাৰ দেশৰ সীমান্তত থকা সৈনিকসকলে ঘৰ পৰিয়াল আপোনজনক এৰি আহি সীমান্তত থাকি আমাক ৰক্ষা কৰে। কিছুমান সীমান্তত মানুহ থকাৰ পৰিৱেশেই নাই। তেনেকৈ আমাৰ সৈনিকসকলে তাত থাকি দেশ মাতৃক ৰক্ষা কৰিবলৈ গৈ নিজৰ প্ৰাণ বিসৰ্জন দিবলৈও পিছ নপৰে। আমি তেওঁলোকৰ বলিদানসমূহৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাব লাগে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক এনে এজন বীৰ পুৰুষ জন্ম দিয়াৰ বাবে শতবাৰ নমন কৰিলেও সেয়াও কমহে হ'ব। জয় হিন্দ, বন্দে মাতৰম।